যার মগজু তুমি ধরে ফেলাইছা আৰু কি চাকৰি কৰা চাকৰি অফিচটো অফিচৰ ডিৰেক্টৰ হ'ব তাৰ মই বিয়াত ঠিক কৰিছোঁ যাতে ইয়াৰ প্ৰমোচনটো তাড়াতাড়ি হৈ যায় বুজিছে নহয় ই বেটাৰবিলাকৰ মানুহৰ হ'বলৈ নাভাবে আৰু তাই সেই ছোৱালীজনীকে কি দিয়া হ'ব কাম নহয় ঘোষণা কৰি দিছে জানি শুনি বদনামৰ পৰা ভৰি দিয়াটো মূৰ্খামি হয় এইবিলাক মই কোনো কাৰণতেই মানি ল'ব